এই কাৰ্যসূচীৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই মই ইয়াত উপস্থিত হৈছোঁ আৰু মই মোৰ চিন্তাৰে দুটামান কথা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। এই যে আপোনালোক আজি ইয়াত একত্ৰিত হৈ আছে, মনত ৰাখিব অনাগত দিনত আপোনালোকৰ এই ঐক্যক কোনোবাই ভাঙন কৰিবৰ কাৰণে এক নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিব আৰু সেই ষড়যন্ত্ৰ উফৰাবৰ কাৰণে আপোনালোকে আজি ইয়াত আন এক বৰ্জকঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু আপোনালোকে বুজাই দিব লাগিব যে তোমালোকে ৰচনা কৰা সেই কূট কৌশলত আমি কেতিয়াও প্ৰশ্ৰয় নিদিম আৰু আমাৰ এই কঠোৰ সিদ্ধান্তক কোনেও হিলাব নোৱাৰিব। অসমীয়া মানুহ আজি এক জাতীয় সন্ধিক্ষণত উপনীত হৈছে আৰু এই সন্ধিক্ষণত মই এটাই কম যে ক্ষমতা পোৱাৰ পাছত মানুহৰ স্বৰূপ বুজিবৰ কাৰণে যি ধৰণে সুবিধা হয়, আজিৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালক জানিবৰ কাৰণে বুজিবৰ কাৰণে আপোনাক মোক অলপ সময়ৰ প্ৰয়োজন হ'ল আৰু আজি তেখেতক আমি খুব ভালকৈ বুজি পালোঁ। এই প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ হতৰ দৰে এই ভিত্তসকলক আপোনালোকে বুজাই দিব লাগিব যে তোমালোক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ত হ'ব পাৰা, কিন্তু অসমৰ জনগোষ্ঠীয় লোক, অসমৰ মানুহ কেতিয়াও দিল্লীয়ালা নেতাৰ ভিত্ত নহয়। আজি এজনে মুখ্যমন্ত্ৰীৰ চকীখন ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি কাৰোবাৰ ভিত্ত হোৱাৰ প্ৰতিযোগিতাত নামিছে আৰু আনজনে কেনেকৈ মুখ্যমন্ত্ৰীৰ চকীখন কুক্ষিগত কৰিব পাৰি তাৰ প্ৰতিযোগিতা কৰি পেলাই আপোনাক এনেকৈ আজি এই ফলভেগত পেলাইছে। সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমাৰ এটা শেষ ভৰসা আছিল, কাৰণ তেওঁক জাতীয় নায়ক আখ্যা দিয়া হৈছিল আৰু তেওঁ গাত আমি অনবৰতে দেখিবলৈ পাইছিলোঁ দুটা গুণ। কি গুণ? এজন ভক্তিপূৰ্ণ মানুহ আৰু এজন ভাৱমূৰ্তি থকা মানুহ। সেই ভাৱমূৰ্তিটো কি? সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসম গণ পৰিষদৰ মাজেদি গৈ তেওঁ বিজেপিৰ সভাপতি হোৱাৰ পৰা মুখ্যমন্ত্ৰী হৈছিল, অৰ্থাৎ এটা বৰ্ণিল আৰু বৰ্ণাঢ্য ভাৱমূৰ্তি আছিল। সেই ভাৱমূৰ্তি থকা মানুহজনক অনবৰতে মই যেতিয়া য'ত ত'ত দেখোঁ আমি কি দেখিবলৈ পাওঁ? তেওঁ গাত লাগি থাকে এক ভক্তি। এই ভাৱ আৰু ভক্তি লাগি থকা এই ভদ্ৰ মানুহজনৰ নেপথ্যত যে ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি লুকাই আছিল মই বুজিব পৰা নাছিলোঁ। অতি শেহতীয়াকৈ এই ভাৱ আৰু ভক্তি থকা মানুহজনৰ ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি অতি নিলজ্জভাৱে তেওঁ উদঙাই দিছে। ইদিনৰ পিছত সিদিনকৈ কালিৰ দিনটোতো তেওঁ উদঙাই দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ মুখ্যমন্ত্ৰী হোৱা মানুহজনে কৈছে যে আছু কৰ্মীক বা ছাত্ৰ ছাত্ৰীক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ যিটো প্ৰক্ৰিয়া তাত তেওঁ বাধা প্ৰদান কৰিব। এক প্ৰকাৰ তেওঁ সতৰ্কবাণী দিছে তেওঁ মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি। কি নিলজ্জ ধৃষ্টতা! মানুহ কিমান ক্ষমতালোভী হলে ইমান নিকৃষ্ট কথা ক'ব পাৰে তাৰ উদাহৰণ দেখুৱাই দিছে সৰ্বানন্দ সোণোৱালহঁতে। মনত ৰখা দৰকাৰ, অসমৰ বুৰঞ্জীত পদনৰ চৰিত্ৰক যি ধৰণে আমি দেখিছোঁ, এতিয়াও তোমালোক আধুনিক পদন হৈ পেলাই কি কৰিবলৈ গৈ আছা সেয়া অসমৰ মানুহে দেখি আছে। গতিকে সাৱধান তেওঁলোকক। হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোণোৱালহঁতৰ দৰে নেতাসকলে মনত ৰখা উচিত, তেওঁলোকক জিকিবৰ কাৰণে নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এই আপোনালোকৰ মাজৰে মানুহবিলাকক দৰকাৰ হ'ব। কোনো মধ্যপ্ৰদেশ, কোনো মহাৰাষ্ট্ৰ বা কোনো নাগপুৰৰ মানুহৰ তেওঁলোকৰ আশীৰ্বাদ হ'লে তেওঁলোকে কেতিয়াও বিধানসভালৈ নিৰ্বাচিত হ'ব নোৱাৰিব। তেওঁলোকক মানুহ লাগিব এইখন অসম ভূমিৰ। গতিকে এইখন অসম ভূমিৰ মানুহৰ যিটো এই মুহূৰ্তৰ আৱেগ, এই মুহূৰ্তৰ যিটো ক্ষোভ, এই মুহূৰ্তৰ যিটো আশংকা, সেইখিনি দূৰ কৰিবৰ কাৰণেহে তেওঁলোকে পদক্ষেপ ল'ব লাগিছিল। দুৰ্ভাগ্যজনকভাৱে সৰ্বানন্দ সোণোৱাল মৌন হৈ থাকি অতি শেহতীয়াকৈ তেওঁ মুখ খুলি যিটো ভূমিকাত অৱতীৰ্ণ হৈছে অসমৰ জাতীয় জীৱনৰ কাৰণে, ইয়াতকৈ চাগে দুৰ্ভাগ্যজনক আৰু ট্ৰেজেডি যোৱা 10টা বছৰত, যোৱা 20টা বছৰত অসমৰ মানুহে দেখা নাছিল। তেওঁ মনত ৰখা দৰকাৰ, এটা সময়ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী দুবাৰকৈ হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে অসমৰ সেই একেখিনি মানুহে যিটো স্থিতি লৈছিল, মহন্তক সময় লাগিছিল 10 বছৰীয়া শাসনৰ কাৰণে, তৰুণ গগৈক 15 বছৰীয়া শাসন লাগিছিল আৰু সৰ্বানন্দ সোণোৱালক মাত্ৰ 2.5 বছৰতে অসমৰ মানুহে দেখুৱাই দিছে যে তেওঁ কোন পৰ্যায়ৰ নেতা আৰু তেওঁ কোনখিনি মানুহৰ মানসিকতাক প্ৰতিনিধিত্ব কৰিছে। মই সেই আপোনালোকক কওঁ যে অকল আৱেগিকভাৱে আমি আন্দোলন কৰিলেও নহ'ব। অনাগত দিনত
আমি সুপৰিকল্পিতভাৱে তেওঁলোকক বুজাই দিব লাগিব যে আমাৰ সকলো জাতি জনগোষ্ঠীৰ শক্তি কেনেকুৱা আৰু কি ধৰণে আমি অগ্ৰসৰ হৈ তেওঁলোকৰ সেই নিজৰ স্বাৰ্থলোভী কাম কাজ আমি বাধা দিব পাৰোঁ তাৰ এক প্ৰত্যুত্তৰ। মই বেছি কথা নকওঁ, মই আপোনালোকক বিষ্ণু ৰাভাৰ এটা কবিতা এইখিনি মুহূৰ্তত শুনাব বিচাৰিছোঁ। সেই কবিতাটোৰ কোনো কাহানী বাই বিষ্ণু ৰাভাই লিখিছিল, কিন্তু আজিৰ সমাজ জীৱনত বিষ্ণু ৰাভাৰ সেই কবিতাটোৰ এটা প্ৰাসংগিকতা আছে। কবিতাটোৰ নাম আছিল ট্ৰাইবেল, জাক ট্ৰাইবেল। ট্ৰাইবেল, জাক ট্ৰাইবেল, জাক। তিয়াগী ঘুমতি তোৰ কৌতি কলীয়া, অতীত গৰিমা তোৰ পাহৰাই নিয়া, নয়ন কুসুম পাহি মেল। চাই লয় এবাৰ এই নতুন পৃথিৱী, পোহৰাই ৰাগে সৌ ন তালৰ ৰবি, তিমিৰ বিদাৰি নতুন যুগৰ নতুন বাতৰি, চাহ চাহ চকু মেলি চাহ এবাৰ। জাক জাক ট্ৰাইবেল, জাক ট্ৰাইবেল, জাগিব লাগিব তই কছাৰী মিকিৰ, কাজিৰাভা কাৰু মিকি কুকি নগাভীৰ, কান্তে মিচিমি নগা লালুং চুটাই, চিংফৌ চিংটেং মণিপুৰী তাই, টিপ্ৰা ডিমাচা অকা দফলা ককাই, চুতীয়া মদাহী দেউৰী টুটুলা কোচ হাজং বৰাহী। জাগিব লাগিব তই জাগ, লচু আগ ভাগ, পাতিব লাগিব নৱমেল, জাক ট্ৰাইবেল জাক। সৰলা অবলা হোজা ট্ৰাইবেল নাৰী, নাথাকিবি তয়ো পিছ পৰি, তয়ো আজি জাক, জাক তয়ো আজি জাক। বুকুত মেথনি মাৰি তয়ো বাহ আগ, তয়ো বাৰু লচু আগ ভাগ, নতুন যুগৰ পাত মেল, জাক ট্ৰাইবেল জাক। এই কবিতাটো বহুত দীঘল, মই গোটেইটো আপোনালোকৰ ওচৰত আবৃত্তি কৰি নুশুনাওঁ, কিন্তু এই সময়খিনিত মই এইটোৱে আপোনালোকক ক'ব বিচাৰোঁ যে আমি অসমৰ ৰাইজ, বিভিন্ন জনগোষ্ঠীয় মানুহ সদায় আমি এক হৈ আছিলোঁ আৰু এক হৈ আমি থাকিম। এই আজিৰ যি এই বৰ্জনী নাট, এয়া কেতিয়াও বঙালী বিৰোধী আন্দোলন নহয়। মই এই মঞ্চৰ পৰা অসমৰ প্ৰত্যেকগৰাকী বৌদ্ধিক জগতৰ লগত জড়িত হোৱা সম্ভ্ৰান্ত বাঙালী ভদ্ৰলোকলৈ মোৰ এটা আহ্বান, অসমৰ সমাজ জীৱনত যিসকল যুগ যুগ ধৰি অসমীয়া হৈ নিজকে বিলীন কৰিছিল তেওঁলোকৰ প্ৰতি মোৰ আহ্বান যে আপোনালোকেও এটা ভূমিকা গ্ৰহণ কৰক। উজনি অসমৰ কোনোবা বাঙালী সংগঠনে আমাৰ এই আন্দোলনখনত অংশগ্ৰহণ কৰিছে, কিন্তু গুৱাহাটীৰ যিসকল তথাকথিত ভদ্ৰলোক, মই অপ্ৰিয় বোলো সত্য, যিসকলে বাতৰি কাকতত লিখা মেলা কৰে, সভাই সমিতিয়ে তেওঁলোকে বক্তৃতা দিয়ে, সেই মানুহখিনিৰ কিন্তু যোৱা কিছুদিনত ভূমিকা মই দেখিবলৈ পোৱা নাই। তেওঁলোকৰ প্ৰতি মোৰ